সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া গোলাঘাট জিলা সমিতিয়ে ধনশীলবাসী ৰাইজৰ সহযোগত উৰিয়ামঘাটৰ সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশনখন ধনশীল মহকুমা সমিতি গঠনাৰ্থে অধিৱেশন আয়োজন কৰিছোঁ। উক্ত অধিৱেশনত আমি সকলো ধনশীলবাসী ৰাইজৰ তথা বুদ্ধিজীৱী বিশিষ্ট সাংবাদিক জ্যেষ্ঠ সাংবাদিক সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ, দিহা পৰামৰ্শ কামনা কৰিছোঁ। এই ক্ষেত্ৰত আমি সময়ৰ অভাৱৰ বাবে বহু গণ্যমান্য ব্যক্তি তথা বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাব পৰা নাই। এই ক্ষেত্ৰত আমাক দায় দোষ নধৰি পেলাই সকলোৱে যাতে উক্ত অনুষ্ঠানত উপস্থিত থাকি আমাক কৃতজ্ঞ কৰে যেন। এই অনুষ্ঠানত আমি দুদিনীয়া কাৰ্যসূচীত কেইবালানিও কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰে ভিতৰত আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী আমি ৰাখিছোঁ। উক্ত সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় শিল্পী আমাৰ নেকিব ডাঙৰীয়া উপস্থিত থাকিব। এই সাংস্কৃতিক সন্ধিয়াও সকলোকে উপভোগ কৰিবলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।